ইমান উৎকট গৰমৰ পিছত এনেকুৱা দবা পিটা বৰষুণ দিলে কাৰনো এনেকৈ বহি চাহ খাবলৈ মন নাযাব, নহয়নে বাৰু? সেয়া সন্ধিয়াৰ ক্ষণত চাহৰ জুতি ল'বলৈ বাৰান্দাতে বহি ল'লোঁ। গোটেইকেইটাই পপে আৰু পকৰীয়ে চাহকণ খালোঁ। ইমান দবা পিটা বৰষুণ আৰু বতাহো মাৰি আছে, ভাল লাগিলে আজি সন্ধিয়াকণ। যিমান গৰম হ'লেও মানে কোনেও চাহ নাখাওঁ বুলি নকয়, চাহ লাগিবই চবকে। হয়ো এতিয়া মোৰো চাহ খাই খাই অভ্যাস হৈ গ'ল, ময়ো ইহঁতৰ লগতে চাহ খাবলৈ ধৰিলোঁ। আৰু জানেনে, চাহকণ নাখালে কিবা মূৰটো আজিকালি টিংটিঙায়, সেইটো কিয় হয় জানো? সন্ধিয়াৰ যদি চাহকণ নাখাওঁ, ৰাতিপুৱালৈ একদম শুই উঠোঁতেই মূৰটো বিষাই আহে পূৰা। সেইটো কাৰণে চাহটো খাই দিওঁ আৰু। গাজনি ঢেৰেকনিৰে কেনেকুৱা যে বৰষুণ আনিলে। পৰিয়ালটোৰ লগত কটোৱা প্ৰত্যেকটো সময় মই সাঁচি ৰাখিবলৈ মন যায়। মানে পিছত ল'ৰা ছোৱালীবিলাক ডাঙৰ হ'লে চবেই বাহিৰত যদি থাকিবলগীয়া হয়, আমি মাক দেউতাকে অকলে থাকিব লাগিব, তেতিয়া এই ভিডিঅ'সমূহকে চাই থাকিম আৰু বুলি ভাবোঁ আৰু জানেনে, মানুহে কেতিয়া কাৰ কি হয় কোনেও গম নাপায়। সেইটো কাৰণে কিছুমান মুহূৰ্ত সাঁচি ৰাখিব লাগে। জীৱনটো তেনেই খন্তেকীয়া, জানেনে? এয়া যিকণ সময় থাকোঁ হাঁহি ধেমালিয়ে পাৰ কৰোঁ। আৰু দেখিছেনে এৰোপ্লেনখনৰ ক্ৰেছৰ কথা, ভাবিলেই কিবা মনটো বেয়া লাগে ন?